নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সন্ধি কাক বোলে। সন্ধি কেই প্ৰকাৰৰ আৰু কি কি? সন্ধিৰ কিছুমান উদাহৰণ। সন্ধি জনাটো খুবেই প্ৰয়োজনীয়। আৰু দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যনটো হ'ব যে সন্ধি কাক বোলে। বেচিকেলি সন্ধি হৈছে কোনো এটা শব্দৰ শেষ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলিয়ে হয়। সন্ধি মানে কি? কোনো এটা শব্দৰ শেষ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। এতিয়া আহিল সন্ধি কেই প্ৰকাৰৰ আৰু কি কি? সন্ধি কেই প্ৰকাৰৰ? সন্ধি হ'ব 3 প্ৰকাৰৰ। কি কি? স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। আৰু এটা কথা যে বিসৰ্গ সন্ধিক কি কয়? বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয়। বহুতে কি কয়? বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয়। এইটো তোমালোকে জানি থবা। তাৰ পাছত নেক্সট আহিল স্বৰ সন্ধি কাক বোলে। এতিয়াতো আমি জানিলোঁ যে সন্ধি 3 প্ৰকাৰৰ। কি কি? স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া আহিল স্বৰ সন্ধি কাক বোলে। স্বৰ সন্ধিৰ কিছুমান উদাহৰণ। বেচিকেলি স্বৰ সন্ধি হৈছে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয়। এতিয়া আমি জানিলোঁ যে স্বৰসন্ধি মানে কি? স্বৰসন্ধি মানে হৈছে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰসন্ধি বুলি কোৱা হয়। স্বৰসন্ধিৰ কিছুমান উদাহৰণ দিছে চোৱা। জল যোগ অধিপতি, জলাধিপতি। হিম যোগ অচল, হিমাচল। জল যোগ অধিপতি, জলাধিপতি। হিম যোগ অচল, হিমাচল। আশা যোগ অতীত, আশাতীত। এইবিলাক হ'ল স্বৰসন্ধিৰ কিছুমান উদাহৰণ। আৰু এটা দিছে উমা যোগ আনন্দ, উমানন্দ। এইবিলাক আটাইয়ে হ'ল কি? স্বৰসন্ধিৰ কিছুমান এক্সাম্পল মিন্স উদাহৰণ। নেক্সটটো আহিল ব্যঞ্জন সন্ধি কাক বোলে। ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া। ব্যঞ্জন সন্ধি হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয়। এইটো হ'ল ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধি মানে কি? ব্যঞ্জন সন্ধি হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয়। তলত কিছুমান ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া আছে চোৱা। অনুযোগ ছেদ, অনুচ্ছেদ। দিক যোগ অন্ত, দিগন্ত। কি হৈছে? অনুযোগ ছেদ। তাৰ পাছত দিছে দিক যোগ অন্ত, দিগন্ত। আৰু কিছুমান দিছে উদ্যোগ ভিত, উদ্ভিদ। তাৰ পাছত দিছে উদ্যোগ লেখ, উল্লেখ। তাৰ পাছত নেক্সটটো দিছে বিসৰ্গ সন্ধি কাক বোলে। উদাহৰণ দিয়া। বিসৰ্গ সন্ধি মানে কি? যে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হ'লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয়। বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয়। বিসৰ্গ সন্ধি কি? বিসৰ্গ সন্ধি হৈছে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হ'লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয়। বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয়। বিসৰ্গ সন্ধিৰ কিছুমান এক্সাম্পল দিছে চোৱা। বিসৰ্গ সন্ধিৰ কিছুমান উদাহৰণ কেইটা দিছে। নিহ যোগ ছয়, নিশ্চয়। নিহ যোগ থোৰ, নিঠুৰ।
পুৰঃ যোগ কাৰ পুৰস্কাৰ, নমঃ যোগ কাৰ নমস্কাৰ। এইকেইটা হৈছে কি বিসৰ্গ সন্ধিৰ কিছুমান এক্সাম্পল মিন্স উদাহৰণ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।